Hello, welcome back to toimoitales. আশা কৰোঁ সকলো ভালে আছে। মই krishangi আৰু আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক ওয়েলকাম কৰিছোঁ। বহুত স্পেশাল ভিডিঅ' হয় আজিটো। গৈ আছোঁ মোৰ প্ৰথম ফাৰ্ষ্ট ইউটিউব মিটআপত। বহুত ডাঙৰ বহুত মানে আপোনালোকৰতো সবৰে চিনাকি বহুত ডাঙৰ ইউটিউবাৰ্ছ আহি আছে এণ্ড আমি এটা আহি পালোহি যিখন ৰেষ্টুৰেণ্টত এতিয়া হ'ব লগা হৈ আছে। ত' বাই গড মই বহুত নাৰ্ভাছ। অ'কে বাই। মজা 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 হেল্ল' বৰ ধুনীয়া লাগিছে ৰে সঁচা মই কি পিন্ধি আহিলোঁ বাৰু মই যাওঁ সলাই আহোঁগৈ নিউজত কেনেকুৱা ধুনীয়া লাগিছে এই যে আমাক স্পনচাৰ কৰিব পাৰিলেহেঁতেন ন কাপোৰত মই কৈছোঁ আৰু সেইপিনে আমাৰ পাকঘৰ ফেচবুক পেজৰ অ'নাৰ দীপাংকিতা বাই ধুনীয়া কেক এটা বনাই আনিছে তো আমি সেইটোকে ৱেলকাম কৰিবৰ কাৰণে ৰৈছোঁ OMG এবাৰ OMG একবাৰ OMG বল দিজিয়ে প্লিজ प्लीज एक बार যেহেতু ইউটিউবাৰ মিট হয় তো পুৰা ইউটিউবৰ ফিল দিছে আৰু চবে মানে একদম ফোন উলিয়াই অকল ব্লগিঙে চলি আছে তো ইজনৰ ফোনৰ ভিতৰত দিব ইজনৰ ব্লগৰ ভিতৰত ইজনৰ ব্লগ দেখিব লগতে আপোনালোকৰ ফেভৰেট ইউটিউবাৰজনৰ নামটো লিখিবলৈ কিন্তু নাপাহৰিব দেই তলত মোৰটো অলপ বেছিকৈ লিখিব কিন্তু যিহেতু মোৰ আইডি ন এইটো মনমি বাৰতো কিচেনৰ আৰু ৰেচিপি চবেই গম পায়ে চবে চিনি পায়ে তাৰ লগতে আছে ডিজি কথা এটা ক'ম ইমান এনাৰ্জেটিক ছোৱালী বাপৰে মোক একদম দেখাই নাই মানে ইমান এনাৰ্জেটিক এণ্ড তাই বেনাৰখন বনাইছে ৰাতি ইমান 11টা বজাত হেনো বেনাৰখন আহি পাইছে তাৰ ওপৰত আকৌ ছাৰপ্ৰাইজ এটাও আনিছে আমালৈ এইপিনে আহিলে এয়া আমাৰ নীলম বা ইমান চুইট আৰু সেইগৰাকী মেখেলা চাদৰ পিন্ধা সংগীতা চিনাকি বাৰু বেলেগকৈ কৰিব নালাগে সকলোৱে আপোনালোকৰ বহুত প্ৰিয় মই যে সেই ৰুমটোত প্ৰেজেণ্ট আছোঁ এইটোৱে মানে মোবাইলৰ কাৰণে বহুত ডাঙৰ কথা এতিয়া হৈছে ব্লগৰ ওপৰত ব্লগ বনি আছে ব্লগৰ ভিতৰত ব্লগ মানে এইপিনে এয়া তাই ৰিলছটো মই খুবেই ভাল পাওঁ ইউটিউবৰ চেনেল খুলিছে চলাই আছোঁ চ' এইটো বহুত বিৰাট ভাল লাগিছে দেখি ইউটিউবত পাহৰিয়ে যাওঁগৈ ভিডিঅ' দিবলৈ ৰিলছ ভেৰি এডিক্টিভ হয় এইটো সঁচা মানে আৰম্ভণি কৰি দিম বুলি আছোঁ মাত্ৰ এটা কথা ক'ব বিচাৰিছোঁ যে এইটো সময়ত আমি আমাৰ অসমৰ এজন ইমান ভাল এক্টৰ যাৰ নাম আছিলে কিশোৰ দাস তেওঁক হেৰুৱাইছোঁ যিটো আমাৰ কাৰণে বহুত বেছি দুখৰ কথা আমি আগতে গম পালোঁ হয় কিজানিবা আমি এই প্ৰগ্ৰেমটো নকৰিলোঁ হয় কিন্তু বহুত দূৰৰ পৰা আহিছে আমাৰ মানুহ মনি কৰি আছে একদমেই নাভাবিব মেইন কথাটো হ'ল আমি তেওঁলোকক এটা শ্ৰদ্ধা দিব বিচাৰোঁ তাৰ লগতে আমি বানপানীত বহুত মানুহ হেৰুৱাইছোঁ এটা মনোভাৱ গতিকে আমি এপ্লিট কৰোঁ ষ্টাৰ্ট কৰিছোঁ আপুনি বাৰু সেই ইণ্টাৰভিউ লোৱা বাইদেউগৰাকী নেকি এতিয়া চব আহিলে ধানশ্ৰীক অৱশ্যে চবে চিনি পায়ে আৰু লগতে আছে সেইয়া গীতু ব্লগছ আৰু এখন নিচিনাকৈ মোৰ অলপমান টাইম পাওঁতে লকডাউনৰ সময়ত এখন চিলাই ষ্টাৰ্ট কৰিছিলোঁ ইমান মোতকৈ ওপৰত উইক ডিজাইন কৰিছিলোঁ আৰু তাৰ কাৰণে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত মিঠা মিঠা কথাৰে আমি ৰৈ আছোঁ দেই এয়া আমাৰ গীতটো তুমি মাজুলী মই এতিয়াহে গম পাইছোঁ তুমি যে মাজুলী মই আজি গম পাইছোঁ মোৰ লগা ছোৱালীজনী এবাৰ মই মাজুলী কোনোবা ঘৰৰ ওচৰত পাইছোঁ আৰু এইপিনে আমাৰ বিগ ইউটিউবাৰ
যাক চাই আমি ডাঙৰ হৈছোঁ লাগি দিব নালাগে বাৰু মানুহ না ৰিলটো চাই কিনে মই চিনি পোৱা হৈ গৈছিলোঁ আৰু যেতিয়া মই মোৰ ছাবস্ক্ৰাইবাৰ লগ পাওঁ মোৰ ভিউৱাৰ্ছক লগ পাওঁ টাউনলৈ গ'লে মই লগ পাওঁৱেই আৰু তেতিয়া লগ পাই মোৰ লগত এখন চেলফি উঠে আৰু কয় যে ভিডিঅ' দেখাতকৈ আপোনাৰ একদম সংগীতাই মই চবতছে আগত খানাত আহিছোঁ আগত আহি পেলাই আগতে লৈ লওঁ আৰু বেয়া লাগি গৈছে আৰু হয় তাই ইমান দেৰি ৰখি আছে ন আজি খানাৰ লগত ভিডিঅ' মেইন হৈ গ'ল এপিনে ষ্টাৰ্টিং আমি অপেনিং আজি আমিয়ে পাইছোঁ চব ফাৰ্ষ্ট ওৱান স্পুন ধুনীয়াকৈ খোৱা আৰু খোৱা কেনেকুৱা হৈছে ৰ'বা কেঁচা খোৱা আৰু অলপ ধুনীয়াকৈ এক্সপ্ৰেছন আমি বাৰু সৰু বাতিটো ল'লোঁ নেকি আমাৰ লগত ধোকা হ'ল আমি সৰু বাতিটো লৈছোঁ তেতিয়া ডাঙৰ বাতিটো আহিছে 3 নম্বৰ বাৰটো মই এখেতকতো 4 নম্বৰ বাৰ দেখিছোঁ আমাৰ হ'ব মিউজিকেল চেয়াৰ এখন বহুত দূৰ হৈ গৈছে নহয় ওলালো মই এনেকুৱা তোমাৰ প্ৰাইজ হৈ যোৱা আমাৰ তাই কেনেকুৱা ভাল লাগিব টয়ময় টেলছৰ পৰা ব্লগ হ'লে এইপিনে ৰ'বই পৰা নাই ন গম পাই গৈছো চালোগে আৰু এয়া আমাৰ বহুত মৰমৰ ৰেণীবা এতিয়া বাৰ্থডে হয় যোনদিনাখন মই ভিডিঅ'টো এডিট কৰি আছোঁ তো এডিট কৰি থাকোঁতে খাইছোঁ দেই ধুনীয়াকৈ চকলেটটো লাষ্টলি এতিয়া আমাৰ টেলেণ্ট ৰাউণ্ডত কি ধামাকা পাৰফৰ্মেঞ্চ কৰিছে নহয় আপোনালোকে চাওক বিশ্বাস কৰিব নোৱাৰে মানে ইমান ধুনীয়া গান ইমান ধুনীয়া এক্টিং চক ৰ'ব আমাৰ টেলেণ্টবোৰৰ বিষয়ে কি ক'বা এতিয়া হ'ব মডেলিং ৰাউণ্ড আৰু ৰেম্প ৱাক ৰাউণ্ড তো চব এইপিনে সেইপিনে ফটো ছেশ্যন চলি আছে
মিছেছ ইণ্ডিয়াত কেতিয়া গৈ আছে মিছেছ ইণ্ডিয়াত আৰু ভাবাই নাই इसको रोज रील्स में देखती थी और आज रील्स में निकल आ गया हम लाइव सब निकल के आ गए देखो दुनिया में আৰু ইমান কিউট নাপায় এইটো ক'ব লগা কাৰণে কৈছে স্মাইল কৰি আন নহয় ইমান ধুনীয়া কি চাৰো আৰু আমি এতিয়া ফেশ্বন শ্ব' ন আমি এতিয়া ৰেম্পকত যাম আৰু এবাৰ হিৰোইন মই দেখা পাই ঘুমাই জান ৰাতি টোপনি নাই ঘুমাই জান মোৰ বুকু চমে চমাই ঘুমাই জান মোৰ বুকু চমে চমাই নাজানো তুমি বহুত কিবা কিবি কৈ দিলা মই ঘামিছো কিমান বাপৰে যিসকলে পোৱা যায় আৰু দেই নোলা সেইটো নাহে মোৰ হাতত তুমি ইমান কৰিছা ফাইনেলি মই চব প্ৰথমতে উঠাও ন অ'কে চ' আহিলোগে এণ্ড কেনেকৈ ক'ম মানে কেনেকুৱা আছিলে এক্সপিৰিয়েঞ্চটো মানে ফাৰ্ষ্টলি মোৰ জাষ্ট ইউটিউব ষ্টাৰ্ট কৰা এবছৰ হৈছে চ' মোৰ কাৰণে এইটো বহুত ডাঙৰ ডিল হয় যে ইমান জল্দি মানে মই এই চান্সটো পালোঁ তাত মানে যিমানসকল ইউটিউবাৰ্ছ আছিলে চব মানে ভালেমান বছৰৰ পৰা কৰি থকা তো তেওঁলোকক মই লগ পাবলৈ মানে সেই চান্সটোৱে বহুত জল্দি পাইছোঁ লাইক মোৰ আৰু বৰ্মনৰ কাৰণে উইথতকৈ আমিতো আৰামছে লাইক 3-4 বছৰমানৰ পিছত আমি চান্সটো পাম এণ্ড তাত গৈ কেনেকুৱা লাগিলে মানে আমি তেওঁলোকক সদায় ভিডিঅ'ছত দেখোঁ যাওঁতেও মই বৰ্মনক গৈ আছোঁ দেই মোৰ ভাগৰটো 30K ছাবস্ক্ৰাইবাৰ্ছ হয় তাতো সকলোৰে 1 লাখ ছাবস্ক্ৰাইবাৰ্ছৰ ওপৰত আছে মষ্টলি আৰু যদি নাইও তেওঁলোকো মানে ষ্টিল বহুতে চিনি পায় মানে বহুত মানে হেৰি আগৰ পৰা কৰি থকা মোক কেনেকৈ মানে কি হ'ব এণ্ড নৰ্মেলি আমি বিং এন অডিয়েঞ্চ লাইক আপোনালোকৰ যেতিয়া ইটো ছাইডৰ পৰা চাই থাকে ন তো বহুতে মানে এনেকৈ চিন্তা কৰে যে ভিডিঅ'টো বহুত চুইট হৈ দেখাইছে বাট আচলিত চাগে কেনেকুৱা হ'ব মানে আচলিত লগ পালে বা কেনেকুৱা হ'ব আমাৰ এটা এনেই থট এটা ভাবি থাকোঁ ন বাট ট্ৰাষ্ট মি সেই ৰুমটোত থকা এভৰি ছিংগল পাৰ্চন ইমান চুইট হয় ইমান ৱেলকামিং হয় ন এই ৰুমটোত যদি ৰেণ্ডমলি বাহিৰৰ পৰা এটা মানুহ সোমালে হয় ন তেওঁলোকে কোনো ক'ব নোৱাৰে মানে কাৰ কিমান হেৰি আছে যিটো মানে মই এটা থট প্ৰচেছ এটা লৈ গৈছিলোঁ যে এনেকৈ 2 লাখ 1 লাখ ছাবস্ক্ৰাইবাৰ্ছ আছে মোক চাগে এনেকৈ তৰং গতিয়াই যাব বাদ দিয়া তুমি বোলে জাষ্ট মই ভাবি আছিলোঁ এইটো মোৰ দিমাগত আছিলে বাট একদমেই তেনেকুৱা ফিল নহ'লে একদমেই মানে 1 ছেকেণ্ডৰ কাৰণে তেনেকুৱা ফিল নহ'লে মই মানে এসপ্তাহৰ পৰা এনেকুৱা আছিলোঁ আৰু মই প্লিজ মোৰ মুখখন বন্ধ ৰাখিব লাগিব মই কাৰণ মইতো এনেকুৱা ধেমালি কৰি দিওঁ কেতিয়াবা ভিডিঅ'ছত মই জিতি এনেকৈ কৈ থাকোঁ ন চ' আই ৱাজ লাইক কাৰোবাক কৈ দিম অফেন যদি হৈ যায় বহুত ডাঙৰ কথা হ'ব লাইক মুখখন শ্বাট ডাউন কৰি ৰাখিব লাগে মইতো ধেমালিতে গৈ পেলাই কিবা এটা পিটিককৈ কৈ দিওঁগৈ বাট তেনেকুৱা একদম নহ'লে জানে দ্য মোমেণ্ট লাইক মই সোমাইছোঁ ন আপোনালোকে যেনেকৈ দেখিছে দ্য মোমেণ্ট লাইক মই সোমাইছোঁ তেতিয়া ডিজি আছিলে সেই মোমেণ্টটোৰ পৰা গ্লেডলি ডিজি সংগীতা সিহঁতক প্ৰথমত লগ পাইছোঁ দীপশিখা তেওঁলোক সকলোকে ষ্টাৰ্টিঙত লগ পাইছোঁ এণ্ড গ্লেডলি মই তেওঁলোকৰ ভিডিঅ' চাই আহিছোঁ চ' মানে সোমায়ে সংগীতাৰ লগত বাৰু আগৰ পৰা কথা হৈ থাকে তো মানে সোমায়ে মই সেই এনাৰ্জি এটা ভাল গুড ভাইব এটা পালোঁ এণ্ড তেতিয়াৰ পৰা ইট ৱাজ জাষ্ট গুড ইট ৱাজ বেছি থেংকফুল বহুত বেছি গ্ৰেটফুল যে এই চান্সটো পালোঁ এণ্ড আজিৰ দিনটো যে মোৰ জীৱনৰ মানে লাইক একদম বেষ্ট ডেটছত কাউণ্ট হ'ব এটাতো মানে তেনেকুৱা অবভিয়াছলি ইউটিউব মিট বহুত আহিব এতিয়া জীৱনত অবভিয়াছলি এইটো ফিল্ড চুজ কৰিছোঁ বহুত আহিব বাট এই ইউটিউব মিটটো সদায় মানে মোৰ কাৰণে বহুত বেছি স্পেচিয়েল হ'ব এটা ফাৰ্ষ্ট ইউটিউব মিট এটা ইমান জল্দি যে মোক সেই তেনেকুৱা এটা অ'কে এই চান্সটো মই ফাৰ্ষ্টলি পাইছোঁ অকল আপোনালোকৰ কাৰণে অকল মানে মই জানো কিছুমান মই এটা নাম ল'লে এটাৰ নামো যদি থাকি যায় ন বহুত বেয়া লাগিব সেইকাৰণে মই নামবোৰ লোৱা নাই বা তুমি সকলোৱে গম পোৱা সকলোকে মই ৰিপ্লাই কৰি বহুত বাৰ দিয়ে থাকোঁ তোমালোকৰ কাৰণে এইটো অকল পচিবল হৈছে
তোমালোকে শ্বেয়াৰ কৰা ভিডিঅ' তোমালোকে কমেণ্ট কৰা তোমালোকৰ সেই কমেণ্টত সেই পাৱাৰখিনি আছে যে মানুহে মানে সেই বস্তুটো চাই যে কম মানে ছাবস্ক্ৰাইবাৰ্ছ হ'লেও চামৱে কিবা এটা ডিফাৰেঞ্চ আহিছে মানে বহুত ভাল লাগিলে এণ্ড ভাল পোৱা কাম এটা কৰি আছোঁ সেইকাৰণে আৰু ভাল লাগে মানে যেতিয়া এপ্ৰিচিয়েশ্যন হয় ইমানখিনি কথা কোৱাৰ এটা কাৰণ আছে যে মানে থাকি যোগে মুমেণ্টছ মেমৰিজখিনি এবছৰ পিছত যদি ইউটিউব এৰোঁ বা ইউটিউব থাকোঁ এই ভিডিঅ'টো চাই যেন গম পাওঁ লাইক কিবা এটা লাইফত ভাল কাম কৰিলোঁ বাট তোমালোকে যেনেকুৱাকৈ আমাক মানে মৰম দিয়া মঞ্জিতকে মোকে এজ ইফ লাইক মই তোমালোকক সঁচাকৈ বায়ে হয় যেনেকৈ তোমালোকে প্ৰব্লেমছবোৰ লৈ আনা মোৰ ওচৰলৈ ছাবজেক্ট এটা চুজ কৰিবলৈ হ'লে মানে সেইবোৰতো ক'বই নালাগে চ' আজিৰ ভিডিঅ'টো বহুত বেছি স্পেচিয়েল হয় বহুত বেছিয়ে বেলবেলালোঁ নেকি এতিয়া বাট য়েছ এণ্ড থেংক ইউ ছ' মাছ মাতাৰ কাৰণে এণ্ড দ্যাটছ ইট বাই